আৰম্ভ কৰি দিওঁ নেকি? আৰম্ভ আপুনি কৈ দিয়কচোন। আচ্ছা আৰম্ভ কৰি দিয়াৰ আগতে এটা কথা কওঁ ৰ'বা। ৰাতি মোক বেয়াকে মহে খাইছে হে। কি মহে খাইছে? বেয়াকে মহে খাইছে। তাৰমানে মই ৰাতি তোমাৰ মহৰি চহৰি নাটানো তাৰমানে। মহৰিটো মই নাজানো। তোমাৰ মহৰি নাটানলেও তোমাক মহে নাখায় কি কোৱা? মহে নাখায় কিয়া? এতিয়া মহে খাওঁ আনবা। আচ্ছা লাংটা খাওঁ। আচ্ছা আচ্ছা এই লাংটা হ'লে মহে লাইচ পাই উঠি যায়। বা তুমি মানুহ দে তুমি যেতিয়া লাংটা হয় তাৰমানে মহে তোমাক খাবা আহি লাইচ পাই উল্টি যায়। লাইচ পাই উল্টি যায়। কি নিলাইছ মানুহ। আচলতে পদ্ধতিটো ভালে হ'ব লাগে। এটা যিয়ে নহওক আমি আৰম্ভ কৰি দিব লাগে। আৰম্ভ কৰিব লাগে। আপুনি কৰক আৰম্ভ। আপুনি কৰক। আচ্ছা মই কৰি দিব লাগিব। আপুনি কৰিব ঠিক আছে। শ্ৰদ্ধেয় দৰ্শক, আমি আচলতে এখন চিনেমা বনাব গৈ আছো। চিনেমা বনাব গৈ আছো। চিনেমাখনৰ নাম থাকিব তেৰা কান মেৰা থাপৰ। তেৰা কান মেৰা থাপৰ। তেৰা কান মেৰা থাপৰ। আচ্ছা আচ্ছা। তাত মানে আমাক 3জন মান গায়কৰ প্ৰয়োজন। আচ্ছা আচ্ছা। এতিয়া সেই গায়ক খিনিৰ আমি কি গান কোনে কেনেকে গাব পাৰে আচ্ছা তাৰে আমি ইণ্টাৰভিউ পাতিম। পাতিম নহয় তেতিয়াহ'লে এজন এজনকে মাতি দিওঁ। এতিয়া ক'ৰ ক'ৰ পৰা আহিছে? প্ৰচাৰ আহিছে 3জন মান, কিন্তু এটা বাংলাদেশৰ যেন বাংলাদেশৰ গায়ক আহিছে। আচ্ছা তেওঁকে প্ৰথমতে মাতি দিয়া যাওক। বাংলাদেশৰ জনক বাংলাদেশৰ জনক লৈ লওঁ, চাওঁ তেওঁ কি কৰে। আমাৰ চিনেমাখনত ছাৰ বাংলা গানৰ প্ৰয়োজন আছে নেকি? বাংলা গানৰ প্ৰয়োজন নাই, আমি অসমীয়াত গাব দিম। আমাৰ অসমত আমাৰ অসমীয়া গান লাগিব, হিন্দীটো নচলিব। ঠিক আছে, মাতি দিয়ক নম্বৰটোক মাতি দিয়ক। 1 নম্বৰটো আহকচোন। 1 নম্বৰ আমি নাকি? ঠিক আছে। পারবো মানে স্যার একদম সুরাকার আছে, এমন গলাকার আছে। ঠিক আছে না? তোমার নাম? আমার নাম আব্দুল হান্নান কুদ্দুস মিয়া। আমার বোন নাম চন্দ্র ভানু। আমার ছোট বোন নাম সূর্য ভানু। আমার বড় বোন নাম আচ্ছা আচ্ছা গোটেই সৌৰা জেগাত শান্তি ভালা কৰে। তুমি যি আমাৰ চিনেমাখনত গান গাবা আহিছা তাৰ মানে অলপতে যে কুমাৰ দাই গাইছি মাই ভাত হৈছি না, সেই গানটো আমি সুৰ কৰিব দিছিলো নহয় নিজৰ ভাষাত, নিজৰ মতে। গতিকে তুমি সেই গানটো গাব লাগে। তুমি পারবা? পারবো না স্যার। পারবা গোৱা। ভালকে গাও। উমাৰ ভৱেশ দাই যে কৈছি মাই ভাত হৈছি না, আলু এটা সানি দিয়ে মই ভাত খাই যাম। সেইটো গান ওইটা গান না কৈছা? অসমীয়া অসমীয়াত গাব লাগিব। আচ্ছা তুমি যাব পাৰা। তাৰে পিছত এটা চান্স দেওঁ ছাৰ। এটা ইণ্টাৰভিউ লওঁ। ই চাওঁ ই অসমীয়া পাৰে না নৰে। তুমি কোৱাচোন এতিয়া। 1 2 3 4 5 6 7 তুমি যাব পাৰা স্যার। তাহলে এখন আমি চান্স পাও না? নরবি তুমি যাবা পারা। চান্স যখন পাইলাম না আমি একটা তালি এখন বিড়ি বিড়িও খাইবেন সেইবিলাক নহব। ক'ৰ বাংলাদেশৰ কৰবে গেছে। আৰু কোন আছে? ছোৱালী আছে নাকি? সেই হেৰি কৰা ধুনীয়া আছে মাতি দিয়া ছোৱালীটো
আচ্ছা দিয়া মাতি দিম ছাৰ মাতি দিয়া মই চাম বুলি ছাৰ চাবা দিয়া মাতি দিয়া ভণ্টি তুমি আহাচোন আহা 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 দিয়া আহা আহা আসি স্যার ভাল লাগছে স্যার নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ ভাল লাগছি আচ্ছা পিছে ভণ্টি তোমাৰ নামটো কৰোণা পুৰণা নহয় ছাৰ মোৰ নামটো কৰোণা দেৱী আমি আৰু মানে ভয় খাই গৈছিলো ভাবিলো সেই চীনৰ পৰা অহা কৰোণা ভাইৰাছ নেকি আচ্ছা কৰোণা দেৱী আচ্ছা দেৱী ভাল লাগছে তোমাৰ ভাল আচ্ছা, লাগছে তোমাৰ নামটো ভাল লাগিছে ভাল আচ্ছা, লাগিছে। যিয়ে নহওক আচ্ছা আমাৰ ইয়াতে আহিছা 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 নিশ্চয় কিবা এটা মনত আশা লৈ আহিছা আপোনালৈ আহিছা আচ্ছা ভণ্টি ভণ্টি তুমি যে আহিছা একদম ৰেডি হৈ আহিছা নে হয় ছাৰ মই একেবাৰে আহিছো বঢ়িয়া 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 পারবো, ভাল লাগছে আচ্ছা তেনেহলে গানটো গোৱা গোৱা কোনটো গান ছাৰ এই তোমাৰ অলপতে যে আমাৰ ভৱেশ দাই গাইছে ভৱেশ দা কুমাৰ ভৱেশ দাই গাইছে মাই ভাত হৈছি ভাল হৈছে। সেই গানটো সেই অ, সেইটো নেকি ছাৰ পাৰিম ছাৰ তেনেহলে গাব লাগে গাম নেকি ছাৰ গাব লাগে পারবো গাবা। এ মাই ভাত হৈছি না হৈছি ভাত কোনোবা কোন মাছছি অ কলকাতা বাপা অ হেল্ল' কলকাতা ৰ'বকচোন ৰ'ব মই অলপ তাৰমানে সেইটো বিধানটো আছে অ ৰ'ব ৰ'ব সেইটো বিধানটো আচ্ছা ভণ্টি ভণ্টি। তুমি ফোনটো থৈ পেলাই থৈ পেলাই। গানটো ভালকে গেলি ভাল আছিল ভাল আছিল যিহেতু তুমি ইণ্টাৰভিউ দিবা দিবা আহিছা আমাৰো চিনেমাৰো কথা আছে আমাৰ চিনেমাৰ কথা আছে গাবা, নেকি ছাৰ? গাব লাগে তুমি এ মাই মায়ে ভাত হৈছি না হৈছি ভাত কলকাতা কিমান ফোন মাৰে অ ৰ'ব 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 এওঁ মজা মানে আছে বুজি পাইছো এওঁৰ বহুত গীতা আছে এটা দুটা নহয় আচ্ছা ভণ্টি তুমি গান গাবা আহিছা না ইয়াত প্ৰেম কৰিব আহিছা এ ছাৰ নক'ব এইগিলা মোৰ ভাল পোৱা আছে আগত বাপা সেইবুলি ইমান ছাৰ চান্সটো নাপাম নেকি ছাৰ চান্স পাবা তুমি তোমাক চান্স নিদি আমি কাক দিম প্লিজ ছাৰ একবাৰ চান্স দিম 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 তোমাক তুমি যিহে ইণ্টাৰভিউ দিবা সেই গিৰিশ দা কলিতা দা তোমাৰ চান্সটো দিবা গিৰিশ দে দিবা গিৰিশ দাৰো কলিতা দা দিব যা কলিতা দাই আমি দিব। দিব নোৱাৰিম এতিয়া তুমি যাব পাৰা। এতিয়া তুমি যাব পাৰা যাব পাৰা তুমি যাব পাৰা ভণ্টি তুমি যাব পাৰা লেলপু আমাৰতো এনেকে চিনেমা নহব নহ'ব এইবিলাক গায়কে দিয়ে কাবাৰ বোলে গিৰিশ দা কাবাৰ বোলে কলিতা দা গতিকে আমি গায়ক বিচাৰি গায়ক বিচাৰি এতিয়া মুম্বাই যাব লাগিব মুম্বাই যাব মুম্বাই যাব লাগিব কাৰণ আমাৰ ইয়াত নহব নহ'ব। এনেকে হলে আমি ফ্লপ খাই যাম ক্লব খাই যাম গতিকে আমি মুম্বাই যাম পৰহিলে মুম্বাই যাব লাগিব যাব লাগিব। ব'লা আচ্ছা